নমস্কাৰ শিৱসাগৰবাসী ইংৰাজী নৱবৰ্ষৰ আগন্তুক ভোগালী বিহুত শিৱসাগৰৰ কেপিএম চাৰিআলিত থকা শ্ৰীকৃষ্ণ সুজুকি ডিলাৰে আপোনালোকৰ বাবে লৈ আহিছে ভোগালী বিহুৰ এক আকৰ্ষণীয় ধুমুহা অফাৰ। আপোনালোকে যদি সুজুকি 130 টকা বা মটৰচাইকেল ক্ৰয় কৰে তেন্তে আপোনালোকে নমস্কাৰ প্ৰিয় মোৰ ফেচবুক ইউটিউব বন্ধুসকল, মই আজি আপোনালোকক চৰাইদেউ মৈদামৰ চুকাফা দিৱসৰ স্থানত মই আজি পাইছোঁহি। সেই সম্পূৰ্ণ জেগাৰ সম্পূৰ্ণ দৃশ্য মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আহক আমি আগুৱাই লৈ যাম। অকণমান মোৰ আমি মিডিয়াৰ পাৰ্চন হয়তো দাদা, আপোনালোকে ইয়াত যিহেতু ইয়াত পাৰ্কিং স্থলত আছে, আপোনালোকৰ এই চৰাইদেউ এই মৈদাম স্থানত ক'ৰ পৰা মানুহ এনে আহি আছে? ইয়াৰ পৰা আপোনাৰ বহুত দূৰৰ পৰ্যটকবিলাক ইয়ালৈ আহে। হয়, যিহেতু এতিয়া আপোনাৰ প্ৰয়োজন আছে, গতিকেলৈ আৰু এইটো মহোৎসৱটো আজি 3 বছৰ ইয়াত চলিছে। ইয়াত মানে আপোনাৰ সকলো বস্তু মানে পোৱাও হয়। জেগাডোখৰ আপোনাৰ গতিকেলৈ মানুহো মানে বহুত দূৰৰ পৰা আহে। এনেই আপুনি ক'ব পাৰিব ক'ৰ পৰা মানে আপোনাৰ এতিয়া ইয়াৰ পৰা সকলো অসমৰ থাইলেণ্ডৰ পৰা আহে ধৰি লওক। থাইলেণ্ডৰ পৰা অসমৰতো আপোনাৰ আছে বাৰু, নাগালেণ্ড, কোহিমা এনেকৈ গোটেইখিনি। বাহিৰৰ পৰা আহে। ধন্যবাদ দাদা। দাদা ক'ৰ পৰা আহিছে? মই টিঙালিবাম বাহবাৰী পাইছোঁ। হয়, ইয়াত আহি কেনেকৈ লাগিছে? ইয়াত আহি ভাল লাগিছে। কোন কোন আহিছে? আপোনালোক ক'ৰ পৰা আহিছে বুলি ক'লে? মই টিঙালিবাম বাহবাৰী। চৰাইদেউ। চৰাইদেউ। ইয়াত আহি যেনেকৈ ইমান ভাল এটা জেগাত আহিছে, আপোনাক কেনেকৈ লাগিছে? বহুত আনন্দ লাগিছে। ইয়াত বিভিন্ন জেগাৰ পৰা আহিছে না? বহুত বিভিন্ন ঠাইৰ মানুহ লগ পোৱা হৈছে, চিনাকি হৈছোঁ, ভাল লাগিছে। হয়। এনে আপোনালোক পৰিবাৰ আহিছে চাগে? মোৰ পৰিবাৰ অহা নাই, মই গাড়ী লৈ আহিছোঁ, মোৰ পেচেঞ্জাৰ আহিছে। পেচেঞ্জাৰ লৈ আছে। আপোনাৰ শুভ নাম? মোৰ নাম অনন্ত হলিগৈ। ধন্যবাদ দাদা। থেংক ইউ ছাৰ। বন্ধুসকল, ঠিক এনেদৰেই মই আগুৱালৈ গৈ আছিলোঁ। তাৰে মাজতে মই এজন দোকানী ভাইটিক লগ পালোঁ। তেখেতৰ লগতে মই 2 এষাৰ পাতিছোঁ। চাওক, ক'ৰ পৰা আনিছা তুমি? অৰুণাচল পাছিঘাটৰ পৰা। এনেই ইয়াত বিক্ৰী কেনেকৈ চলিছে? মোটামুটি কি গাড়ী লৈ আহিছে? এইখিনি পাছিঘাট হয়, তুমি ডিব্ৰুগড় হয়? আমি বগীবিল হৈ আনো। বগীবিল। বিক্ৰী বাটা এনেই চলি আছে? কালি আহিছিলা নি ইয়ালৈ? কালি নাই অহা, প্ৰথম আজি এতিয়া ঘৰ মৰাণ ৰাঙলী। বিক্ৰী বাটা মোটামুটি ভালেই চলিছে। ঠিক আছে বাইদেউ। এয়া আছিল অমিতা, যি নেকি পাছিঘাটৰ পৰা আমি কালি আপোনালোকক মাজত লৈ আহিছিলোঁ পাছিঘাটৰ দৃশ্য। চৰাইদেউ মৈদামৰ অভিমুখে মই এতিয়া গৈ আছোঁ। ইয়াত চাব পাৰে বিভিন্ন জেগাৰ পৰা আনকি থাইলেণ্ডৰ পৰাও মানুহ ইয়াত আহে বুলি আমি গম পাইছোঁ। বাইদেউ, খৰিকা কিমান? 100 টকা। কেই পিচ আছে বাইদেউ? 5 পিচ। আৰম্ভণি কালিৰ পৰা আৰম্ভ হৈছে। এনে বিক্ৰী কেনেকুৱা হৈছে? ভাল নহয়। এই বছৰ অলপ কমতি। এনেই দোকান পোহৰ অলপ বেছি হৈছে নেকি, নে সিমানেই আছে যোৱা বছৰতকৈ? বাইদেউ নমস্কাৰ, ভালে আছে? বাইদেউ, ইয়াত আমি কিছুমান বস্তু দেখিবলৈ পাইছোঁ। এইখিনি কি হয় এই দুটাৰ মাজত কি হৈছে বাইদেউ?
হাজৰ ৰহি অঁ মানে দেখিবলৈ পানী লিখা দেখিছে না হয় অঁ এনে বাইদেউ বজাৰ কেনেকৈ চলি আছে আৰু কেইদিন চলিব বাইদেউ কাইলৈ অঁ প্ৰগ্ৰামত কি কেনেকৈ অলপ কৈ দিব নেকি বাইদেউ পাৰিব এইটো চৰাইদেউ মহোৎসৱ হয় চৰাইদেউ মহোৎসৱ এইটো মানে কি চৰাইদেউখন মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ হেৰি পালে স্থান পালে হয় হয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পোৱাৰ কাৰণে এইটো চৰাইদেউ মহোৎসৱটো আজি পতাৰ 6-7 বছৰ হ'ল যোৱা বছৰ আমি অহা নাই তাৰ আগৰ বছৰ চাগে আহিছোঁ কিন্তু এই বছৰ অলপ মানুহ কমটি নেকি এতিয়া যোৱা বছৰতকৈ এই বছৰ মানুহ অলপ কমটি মানে কথাটো হ'ল কি যোৱা বছৰ পাতিছিলে 5-6-7 হয় 5-6-7 পতাৰ কাৰণে তাৰমানে এতিয়া মানুহ হৈছিলে কিন্তু এতিয়া 8-9-10-11 পতাৰ কাৰণে মানে বিহুৰ ওচৰতো হৈ গ'ল বিহুৰ ওচৰত হৈ যোৱাৰ কাৰণেও হয়তো মানে মানুহ অলপ কমটি আহিব পাৰে এইটো এটা মাইনাছ পইণ্ট হৈছে তাৰমানে আপুনি কোৱা অৰ্থটো হ'ল কি অলপ আগতে পাতিব লাগিছিলে অলপ আগতে পাতিব লাগিছিলে নহ'লে যোৱা বছৰ যেনেকৈ 5-6-7 পাতিলে এইবছৰ যদি তেনেকৈ ঠিক 5-6-7 পাতিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় মানুহ অলপ যথেষ্ট সমাগম এটা হ'লহেঁতেন কিন্তু এই বছৰ আকৌ 5-6-7 পাতিবলৈ তেওঁলোকৰ অসুবিধা এটা হ'ল মানে কি টাই আহোম ছাত্ৰ সন্থা তেওঁলোকৰ অধিৱেশন হৈ গ'ল অধিৱেশন হৈ যোৱাৰ কাৰণে তেওঁলোকে পিছুৱাই পাতিব নিদিলে বাধ্য হ'ল আৰু অধিৱেশনটো পাতিবই লাগিব মহোৎসৱটো পাতিবই লাগিব চৰাইদেউ মহোৎসৱটো নাপাতিলেতো নহ'ব সেইটো কাৰণে তেওঁলোকে মানে 9-10-11 পাতিম বুলি সিদ্ধান্ত কৰিলে এইটো দাদা অলপ বুজাই মেলি ক'ব নেকি যি নেকি মহোৎসৱ এটা চলি আছে কোন কোন আহিব এই প্ৰগ্ৰামত ইয়াৰ অধিৱেশন হেৰি মহোৎসৱলৈ গায়ক আহিব আপোনাৰ এই অলংকিতা নে কি কিবা ডেকা এগৰাকী আহিব অৰুণ হাজৰিকা আহিব কাইলৈ কংকনা ডেকা আহিব কাইলৈ আপোনাৰ CM-ৰ প্ৰগ্ৰেম আছে কাইলৈ অহাকালিলৈ CM-ৰ প্ৰগ্ৰেম হেৰিটো মোবাইল CM-ৰ প্ৰগ্ৰেম আছে কিমান সময়ত সেইটো হ'লে কিমান সময়ত সিমানটো মই এতিয়ালৈকে পোৱা নাই টাইমটো একুৰেট টাইম পোৱা নাই মানে আমি সেইফালে যোৱা নাই পোৱা নাই মানে 10-11 বজাত মানে 11-12 বজাত তেনেকুৱা বজাত আহিব আৰু ৰাতিপুৱা আছে সাংস্কৃতিক শোভাযাত্ৰা সেইটো 8টা বজাৰ পৰা হেৰি কৰিব আৰম্ভ কৰিব সাংস্কৃতিক শোভাযাত্ৰাটো তাত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাবিলাক তাত প্ৰদৰ্শন কৰিব টাই আহোম চাহ জনজাতি মিচিং হয় মুছলিমৰ হওক মানে যিমানখিনি আপোনাৰ জনগোষ্ঠীয় যিমানখিনি হেৰি আছে চব তাত কাইলৈ প্ৰদৰ্শন হ'ব ৰাতিপুৱা 8টা বজাৰ পৰা সেইটো শোভাযাত্ৰা কৰিব আপোনাৰ শোভাযাত্ৰা কৰি পিনি শৰণীয়া আলি হৈ পিনি ধুদৰ আলি হৈ পিনি এইফালেদি জয়া পথেদি আকৌ সোমাই আহিব যিটো সাংস্কৃতিক শোভাযাত্ৰা হোৱাৰ পাছতে তাৰপিছত আহিব মুকলি সভা অনুষ্ঠিত হ'ব মুকলিলে হ'ব আপোনাৰ সাধাৰণ সভা মুকলি সভা আলোচনা মুকলি সভা তাত আপোনাৰ প্ৰত্যেকজন হেৰিয়ৰ সন্থাৰ মানুহ বিষয়ববীয়াবিলাক আহিব যেনেকৈ টাই আহোম ছাত্ৰ সন্থা হ'ল চাহ জনজাতি ছাত্ৰ সন্থা হ'ল আচ্ছা হ'ল আছু হ'ল তেওঁলোকে আহি পিনি ঐতিহ্য ক্ষেত্ৰৰ বিষয় লৈ তেওঁলোকে বক্তৃতা দিবহি গধূলি দাদা কিমান সময় গধূলি সেইটো 7টা-8টা বজাৰ পৰা আৰম্ভ হ'ব আৰু ৰাতি 11-12 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰতো যোৱা বছৰ হেৰি কৰিছে আপোনাৰ হেৰিয়ে ইউনেস্কোৱে দিলে স্থান দিয়াৰ কাৰণে আজি চৰাইদেউ যিটো মৈদাম প্ৰাংগণ ৰজাদিনীয়া যিটো মৈদাম আছে মৈদামটো বিশ্বৰ দৰবাৰলৈ গুচি গ'ল আৰু যিটো চৰাইদেউ মহোৎসৱ যিটো পাতিছিলে যিটো পতাৰ যিটো উদ্দেশ্য আছিলে সেই উদ্দেশ্যটো 80% সফল হৈছে বুলি আমি মানে যি নেকি সফল হ'ল সেইটো আমি মনে হেল্পাৰ আমি কামনা কৰোঁ মানে হেৰি হ'ল বুলি সফল হ'ল বুলি আৰু অদূৰ ভৱিষ্যতে চৰাইদেউৰ যিটো স্থান যিডোখৰ মৈদাম যিটো স্থান আছে যিমানবিলাক চৰকাৰে যিমানবিলাক হেৰি লৈছে আঁচনি লৈছে আঁচনিবিলাক সফলভাৱে যদি ৰূপায়িত হয় চৰাইদেউখন যথেষ্ট পৰ্যটনস্থলী হিচাপে বহুতখিনি আগবাঢ়ি যাব সেইখিনি আমি কামনা কৰোঁ দাদা একেবাৰে আমি লাইভত আছিলোঁতো একেবাৰে লাষ্টত আপুনি আমাৰ এই চেনেলত চাই আছে এই ব্যক্তি চেনেলত চোৱা
বিভিন্ন আমাৰ দৰ্শক আছে যি নেকি চৰাইদেউৰ পৰা বিলং কৰিছে তেওঁলোকক যিটো কালি সাংস্কৃতিক আছে শোভাযাত্ৰা এই বিষয়ে অলপ থুলমূলকৈ ছুটিকৈ কৈ দিওঁ। সাংস্কৃতিক শোভাযাত্ৰাটো এইটো প্ৰতি বছৰে হয় সাংস্কৃতিক শোভাযাত্ৰাটো। এইটোতো শোভাযাত্ৰাটো কৰে। শোভাযাত্ৰাটো কৰিবলৈ প্ৰত্যেকটো জনগোষ্ঠীৰ যিবিলাক পৰম্পৰা আছে মানে চব প্ৰদৰ্শন কৰি যাব। হয় হয়। আপোনাৰ কোনোবাই হয়তো মানে আপোনাৰ অসমীয়া থলুৱা সাজৰ যিবিলাক আছে পৰম্পৰা সেইবিলাক দেখাব। কোনোবাই ঢেঁকী পিঠা পনা কুকুৰাবিলাক সেইবিলাক দেখুৱাই দি যাব। কোনোবাই তাঁতশাল মানে যিটো আমাৰ অসমীয়া গামোচা ৰিহা চাদৰ বোৱা যিবিলাক প্ৰদৰ্শনী আছে সেইবিলাক দেখুৱাব। কিছুমানে ৰোৱনী ৰুই যাব গাই যাব এনেকুৱা দেখুৱাব। আৰু তেওঁলোকে নেপালী হ'লে তেওঁলোকে তেওঁলোকৰ সংস্কৃতিৰ যিটো সেইটো প্ৰদৰ্শন কৰিব। চাহ জনজাতীয় যিটো তেওঁলোকৰ সংস্কৃতিক সেইটো প্ৰদৰ্শন কৰিব। চিংফসকলে যিখিনি প্ৰদৰ্শনী তেওঁলোকে সেইখিনি প্ৰদৰ্শনী দেখাই যাব। কালি উৰিষ্যাৰ পৰা আহিছিলে। উৰিষ্যাৰ পৰা অহা মানুহৰ গায়কসকলে তেওঁলোকৰ সাংস্কৃতিক হেৰিবিলাক প্ৰদৰ্শনী কৰি গৈছে কালি হেৰি। ধন্যবাদ দাদা। আপোনাৰ শুভ নামটো জানিব পাৰিম? নামটো হ'ল তুলেন বৰগোহাঁই। মোৰ ঘৰ ইকৰাণী নিবনাগৰ ইকৰাণীত ঘৰ। হয় হয়। আমি হোটেল দিওঁ আৰু। যোৱা বছৰ দিছিলে? যোৱা বছৰ দিছোঁ, তাৰ আগবছৰ দিছোঁ। দি পিনি এনে ভাল লাগে। লাভক লোকচানক দি পিনি ভাল লাগে। মানুহখিনিক আমি শুশ্ৰূষা কৰিবলৈ পাওঁ। তেওঁলোকক আমি খাবলৈ দিওঁ, ঘূৰিবলৈ ধুনীয়াকৈ জেগা দিওঁ। মানে হেৰিটোৰ পইচাৰ পৰিমাণটো খুব কমটিকৈ লৈ পিনি আমি তেওঁলোকক খাবৰ কাৰণে সেইটো আমি শুশ্ৰূষা কৰোঁ। পাইছোঁ নাজানো। ধন্যবাদ। ধন্যবাদ দাদা। থেংক ইউ।